बरपेटा रडनि 31 नं राजा लामायाव गिख्रंथाव गारिनि जाब्रबथाय। बरपेटा रडनि सिमलागुरियाव जानाय बे जाब्रबथायजों जायगायावनो सानै सुबुंनि जिउ खहा। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला जोबोर गोख्रैथिजों फैनाय UP 70 FT 7506 नम्बरनि ट्राकआ AS 15S 9071 नम्बरनि बाइकखौ सौग्रावो। ट्राकनि सौग्रावनायजों बाइकआव थानाय सानै सुबुङा जायगायावनो जिउ गोमायो। उनाव जाथायथिलियाव सिमलागुरि पुलिस पेट्रलिं पस्टनिफ्राय पुलिसनि मोनसे हानजाया थांनानै नायबिजिरनायखौ जागायो। गुबुन फारसेथिं जाब्रबथायजों थैनाय सानै सुबुंनि सिनायथिखौ खौरां लानाय समसिम मिथिनाय जायाखै। बरपेटा रडनिफ्राय पुरन देउरिनि रिपर्ट, समनि रादाब। ইয়াতে শিমলাগুৰি এক্সিডেণ্ট হৈছে। শিমলাগুৰি বৰপেটাৰ যিটো আপোনাৰ ৰমাইফালে আছে তাৰে দক্ষিণফালে চাইডত ছুপাৰ স্প্লেণ্ডাৰ বাইক লৈ আছিল, দুজন মানুহ আছিল। তাৰ এখন টেংকাৰ আহি মানে মাৰি দিছে। এক্সিডেণ্ট দুজন স্পট ডেড, এজন পিছফালে একদম মানে গেলি গৈছে আৰু এজন চাকা তলত পৰি আছে। নাই এতিয়ালৈকে জানিব পৰা নাই। মানে বাইকটো মানে চাওঁ মতে বাইকটো দক্ষিণ ফালে গৈ আছিল, হাউলিৰ ফালে। আৰু টেংকাৰটো হাউলিৰ ফালে গৈ আছিল। মুখামুখি ঘটনাটো হৈ গৈছে, পিছফালৰ পৰা মাৰি দিছে। তাৰমানে এই বাইকটো ইফালে মাজেদি আহি আছিল এটা গাড়ী, ইফালে লেফ্ট সাইডত। এই লেফ্ট সাইডৰ গাড়ীটোক এই বাইকৱালাটো ওভাৰটেক কৰিয়ে এইটো গাড়ী আহি আছিলে, আহি ইয়াৰ বাম্পাৰটোৰ লগত ঠাপকে লাগি গ'ল। লাগাৰ লগালগ একদম বাগৰি পৰিলে, এইটো মানুহৰ ওপৰত ডাইৰেক্ট যায়। বাইকটো ৰাইট সাইডতে আছে, ৰাইট মাজে মাজে আহি আছিল বাইকটো, এইটো মেইন ৰাস্তাত মাজত আহি এটা ট্ৰাক আছিল, এইটো ওভাৰটেক কৰিলে। বাইকটো ওভাৰটেক কৰি যায় এই যেটো টেংকাৰ গাড়ী ইয়াৰ মুখৰ আগত পৰি গ'লে। ই ব্ৰেক মাৰি দিয়াৰ পিছত মানে মানা নাই, ডাইৰেক্ট যায় একদম বাইকটোৰ লগত এই টেংকাৰটো লাগি গ'ল। জাগাৰ লগালগ মানুহ এটা চিটকা খাই টায়াৰৰ তল পৰিল। বাইকটো চচৰাই লৈ আহি আছে এই টেংকাৰটো। স্পট ডেথ লগালগ। পৰিচয় আমি জানিব পৰা নাই। গাড়ীটোৰ ষ্টেচন নম্বৰ 15 বৰপেটা ডিষ্ট্ৰিক্টৰ গাড়ী। বাইকটো আপোনাৰ ইফালৰ পৰা এই অভাৰ ব্ৰিজেদি ওপৰে ইফালে গৈ আছে, গুৱাহাটী মুখাকে গৈ আছে। হাউলি পিনে গৈ আছিলে। হয়, ফ্লাইঅভাৰৰ ওপৰেদি ডাইৰেক্ট আহি এইটো গাড়ীৰ আগত পৰি গ'লে, পৰাৰ পিছত এইটো গাড়ী লগাই এই জাষ্ট আপোনাৰ আধা ঘণ্টামান হ'লে। হেলমেট